শ্ৰদ্ধাৰ স্বৰ্ণ হাজৰিকা বৃহত্তৰ বিশ্বনাথ চাৰিআলি অঞ্চলৰ এগৰাকী মহিয়সী নাৰী, যিগৰাকী একেধাৰে এগৰাকী সফল মাতৃ, শিক্ষয়িত্ৰী, কবি, সাহিত্যিক, লগতে বিশ্বনাথ চাৰিআলি অঞ্চলৰ প্ৰথমগৰাকী মহিলা সাংবাদিক হিচাপে সকলোৰে মাজত পৰিচিত। বহু প্ৰতিভাৰ অধিকাৰী এইগৰাকী মহিয়সী মহিলাৰ বিষয়ে জানিবলৈ আমি তেখেতৰ বিশ্বনাথ চাৰিআলিৰ বাসগৃহলৈ গৈছিলোঁ। নমস্কাৰ, মোৰ নাম স্বৰ্ণ হাজৰিকা। তাহানি অবিভক্ত শোণিতপুৰ জিলাৰ পূব ছাইডৰ কলাবাৰী অঞ্চলৰে এখন নাম থকা গাঁও কামদেৱাল, সেইখনেই মোৰ জন্মস্থান। কামদেৱাল সত্ৰ বুলি কয়, তাৰ আমি সত্ৰৰ শিষ্যই। আৰু মোৰ দেউতা হ'ল পণ্ডিত বুলিয়েই কয় সকলোৱে, পণ্ডিত কমলেশ্বৰ বৰকাকতি। মাৰ নাম সুমিত্ৰা বৰকাকতি। আৰু মাৰ 9টা ল'ৰা ছোৱালী নথকা 2-এজন নাই, কিন্তু থকাৰ ভিতৰত আমি 5জনী ছোৱালী আৰু আমি 4টা আমাৰ ল'ৰা ককাই ভাই আছিল। 2জন ককাইদেউ আৰু 2জন ভাই। বাকীবিলাক মোৰ বাইদেউ আৰু এজনী ভনী আছে। আৰু মোৰ শিক্ষা দীক্ষা কামদেৱাল LP স্কুলতেই মই আৰম্ভ কৰোঁ। তাৰপিছত তাতে MV পাছ কৰি পিছত মই সেই সময়ত আকৌ দেউতাই গাৰ্লছ হাইস্কুল নায়েই, নোহোৱাৰ কাৰণে ল'ৰা কলাবাৰী হায়াৰ ছেকেণ্ডেৰীখনেই একমাত্ৰ ল'ৰা ছোৱালী কম্বাইন স্কুল, হাইস্কুল আছিলে। আৰু দেউতাই আৰু মায়েও মানে সেই সময়ত ল'ৰাৰ লগত ছোৱালীক পঢ়োৱা কথাটো মনোযোগ নিদিছিলে, তাৰমানে মানি ল'ব নোৱাৰিছিলে। পঢ়া শুনাই মানে প্ৰথম শ্ৰেণী পাছ হ'লে মোহৰি দিম, গতিকে প্ৰথম শ্ৰেণীলৈকে পঢ়িলেই দেউতাহঁতৰ মতে তাৰমানে হৈ যায়। হ'লেও মই মনটোক মাতিব নোৱাৰিলোঁ, মনাব নোৱাৰিলোঁ। ল'ৰাকেইটাক পঢ়োৱালে বেলেগ বেলেগ ঠাইত, লখিমপুৰত পঢ়ালে, তেজপুৰত পঢ়ালে, এনেকৈ। কিন্তু আমি বাই ভনী দুজনী, বিশেষকৈ মই পঢ়াৰ পৰা মানে আঁতৰি যাবলগীয়া হ'ল। এই ক্ষেত্ৰত দেউতাই মানে পঢ়া ধান্দা কৰি থাকোঁতেই দেউতাই মানে বিয়া দিয়াৰেই ব্যৱস্থা কৰিছিলে। সেই বুলি চতিয়া হাইস্কুলত মোক মানে জইন কৰালে। দেউতাৰ মনটো সন্তুষ্টিৰ কাৰণে মই তাত জইন কৰিছিলোঁ। মই মানে বিয়া নহওঁ, মই এনেকৈ পঢ়িম, মই পঢ়িবলৈ যোগাযোগ কৰিছোঁ আগ্ৰা ইউনিভাৰ্চিটিৰ লগত। হিন্দীত তাৰমানে পঢ়িম, হিন্দীত পঢ়ি সেইখিনি মই ভবা কথাখিনি সম্পূৰ্ণ কৰিম। তথাপিও মই দেউতা মাহঁতৰ কথাটো ৰাখি সেই সময়ত চতিয়াত মাত্ৰ হাইস্কুলখন আৰম্ভ কৰিছিলহে। আৰু তেওঁলোকৰ এজনে ডিম্বেশ্বৰ হাজৰিকা বুলি এজনে মানে ককাইদেউ আৰু দেউতাহঁতৰ প্ৰচেষ্টাত মানে ছোৱালী বিয়াই দিব লাগে, আৰু গতিকে মোক মানে তাত জইনেই কৰালে। সিহঁতৰ এঘৰতে থাকি মোক থাকিবলৈ দিলে, যে তই ইয়াতে থাক আৰু জইন কৰ, নতুনকৈ স্কুলখন হৈছে। মই দেউতাৰ মনৰ সন্তুষ্টিৰ কাৰণে স্কুলখনত জইন কৰিলোঁ। কিন্তু মই ইতিমধ্যে তলে মই আগ্ৰা ইউনিভাৰ্চিটিৰ পৰা পাৰংগত পৰীক্ষা দিম বুলি পঢ়া শুনা কৰি আছিলোঁ। তাৰ আগতে মই মানে ককাইদেউৰ নবৌৰ বিয়াৰ লগে লগে তাত এখন হিন্দী মিছামাৰী হিন্দী ট্ৰেইনিং আছিলে। অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিয়ে সেইখন চলাইছিলে। সেইবিলাক বহুত কথা বাৰু। আৰু সেই অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ অন্তৰ্গত এটা পৰীক্ষা হয়। তাতো তেনেকৈ মই আগ্ৰা ইউনিভাৰ্চিটিত পঢ়িবলৈ যাম বুলি, মোক স্কলাৰশ্বিপো দিছিলে। পঢ়িবলৈ যাম বুলি দেউতাক কওঁতে দেউতাই তাত গৈ পেলাই তই মৰিবলৈ ক'ত যাওঁ, ছোৱালী মানুহ, সেইবুলি তাতো মোৰ বাধা দিলে। আৰু সেইটো পৰীক্ষা মই প্ৰাইভেটকৈ গুৱাহাটী অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিত তাৰমানে সেই চেণ্টাৰটো আছিলে, ইয়াত চলাই আৰু, গতিকে সেই চেণ্টাৰটোতে মই পৰীক্ষা দিলোঁ। তাৰপিছত ইটো লাইনৰ কথাটো হ'ল কি, মই MVলৈকে পঢ়িলোঁ, MV পাছ কৰিলোঁ। কৰি পেলাই হিন্দীত ইমানখিনি কৰাৰ পিছতে মোৰ চাকৰিটো হ'ল। সেইফালে মই মানে মেট্ৰিকেই পাছ কৰিব নোৱাৰিলোঁ। তেতিয়া মই যেতিয়া পাৰংগত পাছ কৰিলোঁ, অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ আণ্ডাৰত থকা পৰীক্ষাত লৈ পেলাই পাছ কৰিলোঁ। আৰু পাছ কৰাৰ পিছত তেতিয়া মোৰ চাকৰি হ'ল। তেতিয়া বিশ্বনাথ চাৰিআলি
চাকৰি অলপ মাজতে বিচাৰি ফুৰিছিলোঁ। চতিয়াৰ বিশ্বনাথ চাৰিআলি গাৰ্লছ হাইস্কুলত সেই সময়ত অশ্বিনী কুমাৰ বৰকাকতি আছিলে। দেউতাই লগ ধৰি মোক চাকৰি দিয়াৰ কথা ক'লে। গতিকে মই তেতিয়াহে মই চতিয়া বিশ্বনাথ চাৰিআলি গাৰ্লছ হাইস্কুলত চাকৰি পালোঁ। আৰু চাকৰি পালোঁ হয়, মই তেতিয়া মানে মেট্ৰিক পাছেই কৰা নাই। তাত মানে আমাৰ যিখন কমিটি আছিলে, পৰিচালনা কমিটিত সাধাৰণতে বেয়া মানুহো থাকে, শুভাকাংক্ষী ভাল মানুহো থাকে। এজনে আকৌ তেওঁ খুলখালি আকৌ হিন্দী বিষাৰত পাছ কৰি আহিল। অহাৰ কাৰণে তেওঁ মনে মনে ভাবিলে এতিয়া কোৱালিফাইড হ'ল যেতিয়া মোৰ ভনীজনী খুলখালিজনীকো মই ইয়াত দিব পাৰিম। গতিকে স্বৰ্ণ বৰকাকতিক আঁতৰ কৰাই ভাল। সেইবুলি তলে পুতল কৰি পেলাই তেওঁ কমিটিত প্ৰস্তাৱ ল'লে যে আমি মেট্ৰিক পাছ নকৰা শিক্ষক আমি নলওঁ। তেনেকৈ বুৰবা কৰা দেখি আমাৰ তেতিয়া হেডমিষ্ট্ৰেছ আছিলে বীণা আগৰৱাল বাইদেউ মোক মনে মনে কথাটো ক'লে, স্বৰ্ণ এটা কাম কৰা, তুমি প্ৰাইভেটকৈ পৰীক্ষাটো দিয়া। চাকৰি যেতিয়া হ'লেই আৰু তেওঁলোকৰ স্কুলতে মই চাকৰি কৰোঁ। গতিকে চাকৰিটো হ'লেই যেতিয়া তুমি শিক্ষক কেণ্ডিডেট হিচাপে তুমি পৰীক্ষা দিব পাৰিবা। সেইবুলি কোৱাত তেওঁ ইংৰাজীত MA ভাল পণ্ডিত একেবাৰে বাইদেউ মোক তেনেকৈ 2-এটা ইংৰাজী শিকাইও দিয়ে। আৰু মই নিজেও পঢ়ি পেলাই হিন্দীটো মানে অপশ্যনেল ছাবজেক্ট হিচাপে লৈ পাব্লিক এডমিনিষ্ট্ৰেশ্যন এইকেইটা বেলেগ বেলেগ বিষয়ত লৈ পেলাই মই বিয়াৰ পিছতহে মই মেট্ৰিকটো পাছ কৰিব পাৰিলোঁ। কিন্তু মোৰ মনোকামনা পূৰ্ণ হ'লগৈ। মেট্ৰিকটো দিয়াৰ পিছত আকৌ সেই বিয়াৰ পিছতেই মই আই পৰীক্ষা দিছিলোঁ লখিমপুৰত। তাত অৱশ্যে মই কেঁচুৱাই মেচুৱাই পৰীক্ষাটো ভাল কৰিব নোৱাৰিলোঁ আৰু সেইটো তেনেকেই গ'ল। আৰু তেতিয়া মই সেই সময়ত মানে বুৰৈত দলং নাই, তলেদি খেৰৰ মুঠাৰ ওপৰতে পাৰ হৈ যাব লাগে। সেইকাৰণে দেউতাই ক'লে তোৰ যেতিয়া এইবোৰ ঘটনা ঘটিছে তই ঘৰলৈকে গুচি আহি বুলি তাত মানে চাকৰি চিন্তা কৰিলে ইফালে সিফালে। তেতিয়া আকৌ কলাবাৰী হাইস্কুলত পোষ্ট এটা খালী আছিলে, হিন্দী পোষ্ট। সেই হিন্দী পোষ্টটো তাৰমানে মোক ডিৰেক্ট মানে সৰু কাগজ এখনত লিখি দিয়া নিচিনাকি সেইখনেই এপইণ্টমেণ্ট লেটাৰ। তেনেকৈ মোক তাত জইন কৰিবলৈ দিলে। তাৰ মাজতে অৱশ্যে মই কস্তুৰবা MV স্কুল, গাৰ্লছ MV স্কুল, তাৰপিছত আৰু এখন এনেই প্ৰাইভেট MV স্কুল এনেকৈ পেলাই কৰিছিলোঁ। কিন্তু মই পাৰ্মানেণ্ট হিচাপে বিশ্বনাথ চাৰিআলি গাৰ্লছ হাইস্কুলৰ পৰাই তাৰমানে ৰিটায়াৰমেণ্ট লোৱা নাই, সেই আধাখনীয়া কৰি মই কলাবাৰীলৈ গুচি গ'লোঁ দেউতাৰ কথামতে। আৰু কলাবাৰীত আকৌ কিছুদিন থকাৰ পিছত আৰু দেউতাহঁতেতো মনে মনে মোৰ বিয়াৰ কথাহে ভাবি আছিলে। চাকৰি কৰি পইচা ঘটি দিম সেইবিলাক ভবা নাই। কেনেকৈ বিয়া দিওঁ, লগৰ ছোৱালী বিয়া হৈ গ'ল, এনেকুৱাবিলাক ভাৱ আছিলে। আৰু তাৰপাছত সেই তেনেকুৱাতে মানে দেউতাহঁতকো সন্তুষ্ট কৰিবৰ কাৰণে তাৰমানে ল'ৰা এজনৰ সন্ধান পাই বিয়াৰ মানে আয়োজন কৰিলোঁ 1958 চনত। তাৰমানে কৰি পেলাই বিয়া বাৰু হ'ল। বিয়া বাৰু হোৱাৰ পিছত মই চাৰিআলি গাৰ্লছ হাইস্কুলত নাথাকিলোঁ আৰু। তাত কিছুদিন কৰাৰ পিছতে মই গাৰ্ডিং ট্ৰেইনিং লৈছিলোঁ গুৱাহাটীতে। তাত মোক সকলোৱে মৰম কৰিছিল। মই গান্ধীবাদী আছিলোঁ। তাত মই নিজে তাঁত লগাই স্কুলত সকলোকে আদৰ্শ দেখুৱাইছিলোঁ। এনেকৈ থকা দিনকেইটা সকলোৱে ভাল পাইছিল। ইতিমধ্যে 1958 চনত মই বিশ্বনাথ চাৰিআলি গাৰ্লছ হাইস্কুলত চাকৰি কৰোঁতে মোৰ এগৰাকী আৰু মানে শিক্ষয়িত্ৰীৰ লগত আমি চাকৰি কৰিছিলোঁ। 1958 চনত এই বিশ্বনাথ চাৰিআলিৰ পৰা এজন ল'ৰা তাৰমানে যিজন মোৰ ভৱিষ্যত স্বামী হ'ব আৰম্ভটো কৰিছোঁ। তাৰমানে আমাৰ তেনেকৈ লাভ চাভ কৰা মেলা কথা নাছিলে। কিন্তু তেওঁৰ ভনীয়েকৰ লগত মই একেলগতে চাকৰি কৰিছিলোঁ, যমুনা বৰা বুলি, তেওঁৰ লগত মই একেলগতে চাকৰি কৰিছিলোঁ। আৰু 1958 চনত তেওঁ তাৰমানে ফুটবল খেলাৰো আছিলে। আৰু তেওঁ এই ভনীয়েকৰ লগত মোৰ চিনাকি একেলগতে চাকৰি কৰাৰ কাৰণে আমাৰ ঘৰলৈ গৈছিল। গৈ আলহী হিচাপে কথা বতৰা পাতিলে দেউতাৰ লগত। দেউতাই সুধিলে যে তোমালোকৰ ঘৰত কোন কোন আছে? তেতিয়া ক'লে মা ভনী এজনী আছে আৰু মই এতিয়া ভনীজনীৰ কাৰণে এনেকৈ ল'ৰা ছোৱালীৰ খা খবৰ কৰিবলৈ আহিছোঁ আৰু ওলাই আহিলোঁ।
আৰু ফুটবল খেলৰ কাম এটা চলাইছোঁ এনেকৈ দেউতাক ক'লে। দেউতাই তেতিয়া মানে সুবিধা এটা পাই পেলাই ক'লে, কিয় তুমি যে ছোৱালীজনী বিয়া দিবলৈ বিচাৰিছা, তাইক বিয়া দিলে তোমাৰ অসুবিধা নহ'ব জানো? তুমি আগতে বিয়াখন পাতি ল'লেহে তোমাৰ মানে শুদ্ধ কাম হ'ব, সেই বুলি ক'লে। এওঁতো তেতিয়া থতমত খালে আৰু খাই কিবা এটা কৰি মটকা মাৰি চাহ তাহ খাই বৈ ঘৰলৈ গুচি আহিলে। ইতিমধ্যে আহি ভনীয়েকহঁতক ক'লে। ভনীয়েকহঁতে স্বৰ্ণ কাকতিক চিনি পায়েই আৰু চবেই চিনি পায়। আৰু তেওঁলোকৰ ঘৰলৈ মোক মায়ে মানে পিছত শাহুৱাই হ'ব আৰু মায়ে আকৌ মোক খুব মৰম কৰে। কড়াইগুড়ি পিঠাগুড়ি পিঠা চিঠা দি পঠায়। আমি ভাড়াঘৰত আছিলোঁ গাৰ্লছ হাইস্কুলত কৰোঁতে। তাৰপিছত তেনেকৈ এইফালৰ চাৰিআলি এওঁলোকৰ ঘৰখনেও ইজনে সিজনে জনাজনি কৰি মানে স্বৰ্ণ কাকতিক বেয়া নাপালে, হওক বুলি পেলাই ক'লে। গতিকে 58 চনটো বাদ দি 59 চনত মানে মোৰ বিয়া হৈ গ'ল। আৰু তেওঁ তেতিয়া সেই সময়ত গহপুৰৰ নয়াঘগ্ৰা বাগানত চাকৰি কৰিছিলে, শিক্ষকেই প্ৰাইমেৰী স্কুলৰ। আৰু তাত তেওঁ কাৰ্যক্ৰমণিকা বহুত ক'বলগীয়া, বহুত লাগিবলগীয়া। সেইবিলাক বাৰু নহয়, মোৰ জীৱন বৃত্তত সেইবিলাক লিখা আছে। আৰু হ'লেও মই বাগানৰ কথা সুখৰ ভাণ্ডাৰ বাগান, মানে খোৱা বোৱা, গৰু পোহা, গৰু গাখীৰ খিৰোৱা, এনেকৈ চব মানে সুখ সুবিধাৰ বাসস্থান। গতিকে তাত থাকি মই মানে কলাবাৰী চাকৰিটোৰ কথা বাদেই দিলোঁ, মনলৈ নাহিল। ইমান সুখত আছোঁ, হাত দিলেই পানী, চব মানে বাগানৰ। আজিকালি অৱশ্যে সেইখিনি সুবিধা নাই বুলি দুই এজনৰ মুখে শুনিছোঁ আৰু, কিন্তু আমাৰ সময়ত সেইখনমান আছিলে সুখৰ। আবেলি আমি বাগানৰ মাজে মাজে ফুৰিবলৈ যাওঁ এনেকৈ। কিন্তু মই তাৰ সৌন্দৰ্য এইবিলাকত মানে ভুল গৈ মই তাত কবিতা চবিতা কিবা লিখা চিখা কাম কৰিছিলোঁ। প্ৰথম এটা লিখা আছিলে আফটাৰ মেৰেজ, সেইটো মোৰ তাত লিখা প্ৰথম মানে গল্প। তাৰপিছত ইতিমধ্যে আহিবলৈ চাকৰি কৰিবলৈ ঘূৰি আহিম বুলি ভবাও নাই, কিন্তু তেনেকুৱা এটা মানে নাভাবি মানে যাতায়াতৰ অসুবিধা, আৰু মই ভবাও নাছিলোঁ তেতিয়া। সেইকাৰণে গৈ গৈ মোৰ চাকৰিটো নাইকিয়া হোৱাৰ নিচিনা হোৱা নাই, পোষ্টত এজনক দিয়া নাই। সেই সময়তে এটা কথা ক'ব লাগিব, তাৰমানে মোৰ পোষ্টৰ কাৰণে এজন বেলেগ, তেখেতে পিছত শিক্ষকতা কৰিব পাৰিলে বাৰু, তেওঁ তাৰমানে এখন বেইনামী চিঠি আমাৰ এখেতলৈ দি পঠালে যে এনেকৈ স্বৰ্ণ কাকতিয়ে প্ৰিন্সিপালৰ লগত এনেকৈ, প্ৰিন্সিপালজন আকৌ কি কয় LIC এজেণ্ট। গতিকে তেওঁ ওচৰলৈ মোক গ'লে আহে, আমাৰ ঘৰলৈ যায় এনেকৈ। আৰু তেওঁৰ গাড়ীত মোক ঘৰলৈ লৈ যায়, আমাৰ ঘৰলৈ। এনেকুৱাবিলাক দুই এটা কাম মই নকৰাকৈ থকা নাই, তেওঁৰ লগতে তেওঁ মোক লৈ যায়, ঘৰ দূৰণিত হোৱাৰ কাৰণে। সেইটো সুযোগতে তেওঁ মানে মোৰ বদনাম দি পেলাই যে চাকৰি কৰিবলৈ যাতে নাহোঁ আৰু তেনেকুৱা এটা কৰিলে। আৰু শেষত সেইটোৱেই হ'ল, মই চাকৰিলৈ যাব নোৱাৰিলোঁ। ইয়াতে দেউতাকে কেইবাবছৰো কাম কৰিলে বাগানতে, তাতে মোৰ দুটা ল'ৰা ছোৱালীৰ জন্ম হ'ল। চাকৰিৰ কথা ভবাই নাই। দেউতাকে 800 টকা দৰমহা পায়, তাৰে মোৰ ঢেৰ। ডাঙৰ ডাঙৰ মাছ কিনি আনে, ভাগ কৰি চবে খাওঁ, মিলা প্ৰীতি এনেকুৱাৰ সৈতে একে সুখ সুবিধাৰ যাদু। আৰু বেলেগে মোক 800 টকা বহুত টকাৰ চাকৰি মোক কেলৈ লাগে, দৰকাৰ নাই, এনেকুৱা এটা ভাবি তাত থাকোঁতেই। আৰু মোৰ শিক্ষা দীক্ষা এইখিনি কথা জানে আৰু হিন্দী কথা ক'লে এনেকৈ। তেতিয়া সেই 1960 চনত বিশ্বনাথ চাৰিআলিত তাৰমানে এই মই শেষলৈকে কাম কৰা চাৰিআলি একাডেমি, সেইখন স্থাপন মাত্ৰ হৈছিলে। আমাৰ ঘৰৰ পৰাই বাঁহ চাহ আনিছে, বহুতো বাঁহ চাহ খুজি মাগি আনি শিক্ষাৰ শুভাকাংক্ষীসকলে তেখেতসকলৰ নাম ল'ব লাগিব। এতিয়া সেইবিলাক হেৰি নকৰোঁ বাৰু, লিখি চিখি থোৱা আছে। আৰু তেখেতসকলে এইপিনে দক্ষিণাঞ্চলত কেইবাখনো স্কুল টিস্কুল আছে যদিও উত্তৰাঞ্চলত নাইকিয়াৰ কাৰণে তাত এখন হাইস্কুল পাতিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰিলে। আৰু প্ৰচেষ্টা কৰিয়েই তাৰ যিজন মানে প্ৰথম হোতা, আৰু তেওঁলোক দুজনে আকৌ চাৰিআলি বইজ হাইস্কুলৰ পৰা ৰিজাইন দি পেলাই সেইখন স্কুল নিজৰ ঠাইত মানে প্ৰতিষ্ঠা কৰিম বুলি গৈছিলে।
গৈ পেলাই লাহে লাহে একাডেমি ল'ৰা ছোৱালী ল'ৰাও হ'ল, ছোৱালীও হ'ল, কম্বাইন স্কুল হ'ল। তেতিয়া মোক যিজন এছিষ্টেণ্ট হেডমাষ্টাৰ বদন নেওগ, তেখেতে মোলৈ সৰু কাগজ এখনতে লিখি পঠালে যে স্বৰ্ণ, আপুনি আমাৰ স্কুলত ছোৱালীও ঢেৰ হ'ল, সিহঁতৰ সেইবোৰ ঢেৰ লেঠা, গতিকে আপুনিও আহি যাওক, এনেকৈ ক'লে। সেইখনেই মোৰ এপইণ্টমেণ্ট লেটাৰ। সেইখনেই লৈ মই ভাবি চিন্তি 2টা ল'ৰা ছোৱালী তাত জন্ম দি বিশ্বনাথ চাৰিআলিলৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত মোৰ চাকৰি কাল আৰম্ভ হ'ল আৰু তাৰপিছত ব্যৱসায় হিচাপে চাকৰি আৰু চাৰিআলি একাডেমিতে চাকৰি কৰি আছোঁ। 30 টকা দৰমহা, ঘৰৰ পৰা অহা যোৱা কৰোঁ ওচৰতে। 30 টকা দৰমহাৰ সৈতে 10 টকাৰে মই খাওঁ, 10 টকা মোৰ ভাইটিলৈ পঠাওঁ তেজপুৰত পঢ়াই, আৰু 10 টকা দেউতাক দিওঁ, তাৰে মোৰ হৈ যায়। ইতিমধ্যে মই বিয়া যাৰ লগত হৈছিলোঁ তেখেতৰ নামটো অৱশ্যে অকণমান উনুকি আছিলোঁ। আমাৰ ঘৰলৈ যেতিয়া গৈছিলে তেতিয়া মই ল'ৰাজন বুলিয়ে কৈছিলোঁ। তেতিয়া তেখেত বিশ্বনাথ চাৰিআলি সোণাৰাম হাজৰিকাৰ পুত্ৰ, নগেন হাজৰিকা। আৰু তেওঁ তাৰমানে কি কয়, সেই বিয়াৰ কথা তাত ওলাল আৰু তাৰপাছত তেওঁৰ লগতে মোৰ বিয়া হ'ল। তেওঁ এজন ফুটবল খেলুৱৈ আছিলে, আৰু খেলুৱৈ ৰেফাৰী চেফাৰী কিবাকিবি বিচাৰি মোৰ ঘৰ ওলাইছিলে। গতিকে তেওঁৰ চিনাকিটো মই আগতেই জানো, কাৰণ মোৰ লগৰ যমুনা বৰা, তাইৰ ককায়েক, আৰু মোৰ অহা যোৱাও আছিলে। এনেকৈ পেলাই আহি পেলাই মই গাৰ্লছত এনেই জইন কৰিছিলোঁ, চহী কৰিছিলোঁ। তেতিয়া তেওঁলোকে হাঁহিছিলে যে আমাৰ কিবা লাভ চাভ আছিল নেকি। তাৰপিছত মই তেতিয়া ক'লোঁ আচল সূত্ৰটো যে এনেকুৱা লাভ আচলতে তেওঁৰ ভনীয়েকৰ লগতহে মোৰ আছিলে কথা বতৰা। এনেকৈ তেওঁ সেই সময়ত নয়াঘগৰা বাগানত চাকৰি কৰিছিলে, সেইখিনি কৈছোঁ। তেওঁ মানে ফুটবল খেলুৱৈ, খেলাত ব্যস্ত, ৰাতি মানে 11টা-12টালৈকে সৈতে মানে ক্লাবত বহি থাকে, খেলা ধূলা কৰি থাকে এনেকৈ সেইবিলাক। আৰু তেওঁ সেইখিনিৰ বাহিৰেও এই বাগানৰ সেঙুন-নকা ল'ৰা ছোৱালীখিনি মানুহ কৰিম বুলি বৰ মানে আন্তৰিকতাৰ সৈতে লাগিছিল। তেওঁলোকক কেনেকৈ মানুহ কৰে, তেওঁলোক কিমান লেতেৰা পেতেৰা এনেকুৱা কম শিক্ষিত ল'ৰা। তাতে আমাৰ ৰিপুণ বৰাৰ ভায়েকহঁতেও পঢ়িছিলে। ৰিপুণ বৰাৰ দেউতাক আকৌ আমাৰ দেউতাকৰ লগত একেলগতে চাকৰি, একেখন স্কুলতে। বাগানত আমি থাকোঁতেই এই 2টা ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছতেই মা অসুখীয়া হ'ল, শাহু মা। দেউতা ইতিমধ্যে ঢুকাইছে বাৰু, শহুৰ দেউতা। আৰু মা অসুখীয়া হোৱাৰ কাৰণে মই দেউতাককো আহিবলৈ ক'লোঁ আৰু ঘৰলৈ। আহি আমি চাৰিআলিত তেতিয়া ঘৰ সংসাৰ কৰিলোঁ। ইতিমধ্যে মই চাৰিআলি একাডেমিত জইন কৰিলোঁ আৰু অহা যোৱা কৰি এনেকৈ চাকৰি কৰি আছিলোঁ। আমি চাৰিআলি একাডেমিত জইন কৰি দিলোঁ। মই হিন্দী শিক্ষক হিচাপে কৰিছিলোঁ, আৰু সেই সূত্ৰে মই হিন্দীৰ কামখিনি বেছি কৰিবলগীয়া হৈছিলে। হিন্দীৰ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ যিবিলাক পৰীক্ষা, পৰিচয়ৰ পৰা পাৰংগতলৈ, সেই পৰীক্ষাখিনিৰ কাৰণে সকলো ঠাইতে পৰীক্ষা হয়, আৰু সেই চেণ্টাৰটো মই প্ৰথমতে আনিলোঁ। চেণ্টাৰটো অনাৰ পিছত তাৰমানে এতিয়া ল'ৰা ছোৱালীবিলাকক ফৰ্ম চৰ্ম ফিল আপ কৰি পৰীক্ষা দিবলৈ চেণ্টাৰটো দিলোঁ হয়, কিন্তু তেওঁলোকক পঢ়াওঁতা নাই, হিন্দী জনা মানুহ নাই। তেতিয়া মই আমাৰ লগৰে শিক্ষক এজনক ক'লোঁ যে মই বাৰু ল'ৰা ছোৱালীবিলাকক কেনেকৈ পঢ়াম। তেতিয়া তেওঁ মোক এটা সহায় কৰিলে প্ৰথম, যে আপুনি এখন ৰাজহুৱা সভা দিয়ক, মই আপোনাক সহায় কৰিম। তেওঁৰ নাম আছিলে জিতেন ভাগৱতী। মানে নাম থকা জিতেন ভাগৱতী বুলি ক'লে লেহুগাঁওখন চিনি পায়, এনেকুৱা আছিলে। তেওঁ মোক সেইটো পৰামৰ্শ দিলে যে মই হিন্দী ভাষী, অসমীয়া আমাৰ মানুহখিনি গোটেইখিনি মিলাই পেলাই আপোনাক চিঠি পত্ৰ কেনেকৈ দিম মই কৰি দিম, আপুনি মিটিং এখন পাতি লওক। সেইবুলি কোৱাত মই তেওঁৰ মতেই মিটিং এখন পাতি ল'লোঁ। লৈ পেলাই বিশ্বনাথ চাৰিআলি হিন্দী বিদ্যালয়ৰ নামেৰে সৈতে 9জনীয়া পৰিচালনা কমিটি এখনৰ সৈতে মই হিন্দী বিদ্যালয়খন চলাবলৈ আৰম্ভ কৰিলোঁ, যিখন বৰ্তমানো মই ইয়াত ফোনেৰে সৈতে চলাই আছোঁ। মোৰ লগত 3-4জন শিক্ষক আছে, তেওঁলোকে সেইবিলাক প্ৰায়বিলাক কৰি আছে। আৰু মোৰ গুৱাহাটী বুলিয়েই নহয়, দিল্লীৰ
এই মানৱ সংসাধন বিকাশ মন্ত্ৰালয়ৰ যিখিনি কৰ্মী তেওঁলোকেও মোক বিশ্বনাথ চাৰিআলিৰ স্বৰ্ণ হাজৰিকা বুলি ক'লে চিনি পায়, যেন তাত আৰু হিন্দী কোৱা মানুহ মইহে আছোঁ আৰু এনেকুৱা এটা তেওঁলোকৰ ভাৱধাৰা আছিলে। মোৰ বিদ্যালয়ৰ কাৰণে বহুত কিতাপ বছৰে বছৰে কিতাপো দিয়ে, এনেকৈ কিতাপ পত্ৰ দি বহুত ভাল পায়। আৰু মই বহুত প্ৰথমতে প্ৰবোধ চেণ্টাৰ হিচাপে মই আনিলোঁ। সমিতিৰ পৰাও পাৰ্মিশ্যন ল'ব লাগে, তেওঁলোকে চেণ্টাৰবিলাক তেওঁলোকে দিয়ে। গতিকে কমিটিৰ পৰা ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ পৰা প্ৰথমতে প্ৰবোধলৈকে প্ৰবোধ বিদ্যালয় বুলি দিলোঁ। তাৰপিছত বিশাৰদ বিদ্যালয় বুলি লিখি কৰি আছোঁ। কিন্তু চেণ্টাৰ হিচাপে প্ৰবোধ চেণ্টাৰ বুলি নহয়, তাৰপিছত মই বিশাৰদ চেণ্টাৰ আনিলোঁ, প্ৰবীণ চেণ্টাৰো আনিলোঁ। এতিয়া বৰ্তমান প্ৰবীণৰ পৰীক্ষাও হয়, যিটোৰ সৈতে আমাৰ ল'ৰা ছোৱালীয়ে বহুত মানে শিক্ষা দীক্ষা বহুত কামত সহায় হৈছে। মানে এনেই আমাৰ জেনেৰেল মানে গ্ৰেজুৱেট হ'লে আৰু এই দিশতো হিন্দী দিশতো MA কৰিব পাৰে, কলেজ নালাগে, ইউনিভাৰ্চিটিতো চাকৰি আছে, সিমানলৈকে আমাৰ সুবিধা আছে। কিন্তু এই পৰীক্ষাটো দি ল'বলৈ সুবিধাটো মই তেনেকৈ কৰি দিছিলোঁ। বিহালী সিফালে এইফালে বহুত ঠাই ল'ৰা ছোৱালীয়ে তাত থাকি পৰীক্ষা দিয়ে। আৰু মই বহুত লিখি কৰি সেই সময়ত SCD অফিচ মানে মাটি বাৰী সংক্ৰান্তত যিটো হয় সেই অফিচটো তেজপুৰত আছিলে, আপোনাৰ চতিয়াত মই বহুত লাগি ভাগি প্ৰায় 5-6 বছৰমান লাগি মই মাটি 4 বিঘা ল'লোঁ। সেই 4 বিঘাতে মই সেই বিশ্বনাথ চাৰিআলি হিন্দী বিদ্যালয় নামৰ বিদ্যালয়খন স্থাপন কৰিলোঁ। আৰু তাৰ যাৱতীয় যিখিনি সামগ্ৰী, 2টা পুখুৰীৰ মাছ পোহা এইবিলাকৰ সৈতে মই কাম কৰিলোঁ, যিবিলাক এতিয়া মই এনেকৈ অসুবিধা হ'লেও মই গুৱাহাটীৰ লগত ফোন কৰি পৰীক্ষা সূচী মোক ভালকৈ চিনি পায়। এইখিনি কাম মই এতিয়া কৰি আছোঁ। কিন্তু যিমান কৰিম বুলি ভাবিছিলোঁ সিমানখিনি চাগে ঈশ্বৰে মোক কৰিবলৈ নিদিব বুলি ভাবিছোঁ। তাৰপিছত তাত চাৰিআলি একাডেমীত চাকৰি কৰি থাকোঁতেই মই ইতিমধ্যে বাগানত থাকোঁতে এনেকৈ মানে প্ৰায় 6-7 মানৰ পৰা মই এই লিখা কথাবোৰ ভাবোঁ। আমাৰ শিক্ষকে কয় বোলে কিতাপবোৰ বোলে মানুহেই লিখে, মানুহেই কিতাপবোৰ লিখে। মই ভাবোঁ কেনেকৈ লিখে, এনেকৈ ভাবোঁ আৰু তেওঁ কেতিয়াবা দেখোঁতে আমাৰ ইয়াৰ আমুকে এইটো কিতাপ লিখা এনেকৈ। তেতিয়া মই কিতাপ লিখাৰ কথাটো ভাবিলোঁ, কিতাপ যদি মানুহেই লিখে তেতিয়াহ'লে ময়োতো চেষ্টা কৰোঁচোন, গল্প কবিতা লিখোঁ। সেইবুলি ভাবি মই প্ৰথমতে মহাজাতিত লিখাখিনি দিবলৈ আৰম্ভ কৰিলোঁ। আৰু তেওঁলোকে মোক এনেকৈ চিনাকি হৈ পেলাই তেওঁলোকে মোক ৰিপৰ্টাৰ কৰি ল'লে। বিশ্বনাথ চাৰিআলি সংবাদদাতা হিচাপে মাননীয়তা সাধাৰণ দিয়ে আৰু লগতে পঢ়িবৰ কাৰণে কাগজখন দিয়ে, পেপাৰখন দিয়ে আৰু কাগজ পত্ৰ অলপমান দিয়ে, সিমানেই, বেছি ইনকামৰ কথা নাই। বাগানৰ পৰা মই গুচি আহিলোঁ ঘৰলৈ। ঘৰত মোৰ দেৱৰ এজন আছিলে, বুধীন্দ্ৰ হাজৰিকা। তেওঁক আজি মই এই শুভ মুহূৰ্তত মনত পেলাবই লাগিব। এই সাংবাদিকতাৰ পথাৰখনলৈ মোক তেওঁৱেই নিলে। দেখিলে যে নবৌৱে দেখোন বুলি লিখা পঢ়া কৰিব পাৰে এনেকৈ। তেতিয়া বেলেগ কাগজ ওলাইছে, কিন্তু হিন্দী কাগজ তেনেকৈ ওলোৱা নাই। সেই সময়তে হিন্দী চেণ্টিনেল আৰু পূৰ্বাঞ্চল প্ৰহৰী নামৰ 2খন কাগজ ওলাল। আৰু তেওঁ চাৰিআলিৰ দোকানত সেইখন চাই দৌৰি আহি মোক ক'লে, নবৌ আপোনাৰ কাগজ 2খন ওলাইছে, ধমাধম লিখিব। সেইবুলি কৈ তেওঁ লিখিলে। কেনেকৈ লিখোঁ, কেনেকৈ পইচা পাওঁ, কি কৰিব লাগে, সেই গোটেই এভৰিথিং মোক মানে বুজাই দিলে। আৰু মই সেই কামত লাগি গ'লোঁ। আৰু অলপ কমাই যদি বাতৰিটো কমাই লিখিলে তেওঁ খং উঠে, দৰ লিখিব, তেতিয়াহে 2টা পইচা পাব। কিন্তু ডাঙৰ কথা হ'ল যে তেওঁলোকে মোক লিখাটোৰ ওপৰতো গুৰুত্ব নিদি মই যে এনেকৈ প্ৰথম মহিলা হিচাপে সাংবাদিকতা কৰিবলৈ আগবাঢ়ি আহিছোঁ, সেইটোত কিবা এটা মুগ্ধ হৈ মোক 500 টকা এটা পেঞ্চন দিয়ে। 1994 চনত আমাৰ তাতে চাৰিআলিতে তেজপুৰ লেখিকা সমাৰোহ সমিতিৰ পৰা এটা দল গৈছিল আমাৰ তালৈ। আমাৰ তাত মহিলা কমিটিয়ে এখন মিটিং দিছিলে, ডাঙৰ ৰাজহুৱা সভা। তাতে ময়ো উপস্থিত থাকিলোঁ। তাত আমাৰ হীৰা বাইদেউ আছিলে, হীৰা বাইদেউকো মনত পেলাব লাগিব।
শিলা বাইদেউ আৰু বাকী কমলা বাইদেউ এই কেইগৰাকী আগৰণুৱা আছিলে। আৰু তেওঁলোকে তাত আচলতে মিটিংখনলৈ গৈছে মানে লেখিকা শাখা গঠন কৰিবৰ কাৰণে গৈছে। তেওঁলোকৰ মতলবটো পিছত বুজি পালোঁ। আৰু তাত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হোৱাৰ পিছত তেওঁলোকে বিশ্বনাথ চাৰিআলি শাখা লেখিকা সমাৰোহ গঠন কৰিলে। আৰু তাত মানে মোকে কিবা অকৰা অবৰা দেখি পেলাই মোকে তাৰমানে সম্পাদিকা হিচাপে দায়িত্ব দিলে। 2005 চনত সদৌ অসম লেখিকা সমাৰোহ সমিতি মূল অধিৱেশন পতালৈকে মই 15 বছৰ কাল প্ৰতিষ্ঠাতা সম্পাদিকা হিচাপে মই কাম কৰি গ'লোঁ। তেতিয়া মই 2খন আলোচনী উলিয়ালোঁ আৰু বিভিন্ন মানে সদৌ অসমৰ আজীৱন সদস্য বা শোণিতপুৰৰ হাৱাজানৰ পৰা এইপিনে জামুগুৰিলৈকে যিবিলাক শাখা সেইবিলাক গঠন কৰিলোঁ। অৱশ্যে মই বুলি ক'ব নোৱাৰি আৰু আমি মোৰ লগৰ কনকলতা নেওগ, ধনদা কলিতা এইবিলাক আছে। গতিকে তেওঁলোককো লগত সহায় হিচাপে লৈ মই সেইখিনি কাম মানে লেখিকা হিচাপে সেইখিনি কাম কৰিলোঁ। আৰু সেইখিনি কামৰ পৰা মোক বহুত কিবা কিবি দিছে আৰু সেইখিনি মই শিৰ পাতি লৈছোঁ। লেখিকাৰ কামখিনি এৰাৰ পিছত আকৌ মোক মহিলা সমিতিৰ দায়িত্ব দিলে। মহিলা সমিতিৰ সভানেত্ৰী হিচাপে মোক পাতিলে 2005-06 ইমানতে। আৰু মই আমাৰ কেন্দ্ৰীয় মহিলা সমিতিৰ মাটি 4 বিঘা মোতকৈ আগৰ কেইবাগৰাকীও আনি মেলি ঠিক কৰি থৈছিলে। এটা সৰু ঘৰো আছিলে। আৰু মোৰ দিনত মই AGP চৰকাৰৰ সময়তে 60,000 টকা অনুদান হিচাপে মই লৈছিলোঁ। মোৰ মাৰ বিষয়ে ক'বলৈ গ'লে মই জনাৰ পৰাই হিন্দী শিক্ষয়িত্ৰী আছিলে বিশ্বনাথ চাৰিআলি একাডেমীত। মায়ে চাৰিআলি একাডেমীৰ পৰা হিন্দী শিক্ষয়িত্ৰীৰ পৰা অৱসৰপ্ৰাপ্ত হোৱাৰ পাছতহে কলম ধৰিলে। তাৰ আগতে নিশ্চয় ধৰিছিলে, কিন্তু যিহেতু শিক্ষাৰ কাৰণে সময় দিব লাগে, সেইকাৰণে হয়তো গোটেইখিনি প্ৰস্ফুটিত হৈ অহা নাছিলে। অৱসৰৰ পাছত যেতিয়া যথেষ্টখিনি সময় মাৰ হাতত থাকিলে, তেতিয়া তেখেতে সাহিত্যৰ সাধনা একমাত্ৰ সময় ব্যৱহাৰ বুলি ধৰি ল'লে। এখনৰ পিছত এখনকৈ মায়ে কিতাপ লিখি গ'ল আৰু সেইখিনি আমি কষ্টৰে পাব্লিছ কৰি গৈছিলোঁ। আৰু ফলত মাৰ কলমৰ পৰা কেইবাখনো ভাল গ্ৰন্থ লিখি ওলাল। তাৰোপৰিও মাৰ হিন্দীৰ যিখিনি জ্ঞান আছিলে, সেইখিনি জ্ঞানৰ পৰা কেইবাখনো হিন্দীৰ অত্যন্ত ভাল গ্ৰন্থ, কিছুমান হয়তো মাৰাঠীৰ পৰা হিন্দীলৈ আহিছে, হিন্দীৰ পৰা অসমীয়ালৈ তেখেতে অনুবাদ কৰা আৰম্ভ কৰিলে। আৰু তেনেকৈ কেইবাখনো অনুবাদ গ্ৰন্থ হিন্দীৰ পৰা অসমীয়ালৈ উলিয়ালে। সৰু ল'ৰা ছোৱালীৰ মনৰ কথা ভাবি পেলাই কেইবাখনো শিশুৰ উপযোগী গ্ৰন্থ মায়ে লিখিলে। আৰু তেনেকৈ কিছুমান সৰু যেনে মই এটা ক'ব বিচাৰিছোঁ চাণক্য নীতি, সেইখন এখন কিতাপ মায়ে অনুবাদ কৰি অসমীয়ালৈ অনুবাদ কৰিলে আৰু শিশুৰ উপযোগী কৰি পেলাই পাব্লিছ কৰিলে। তেনে এজন মাতৃ পাই মই যথেষ্ট ধন্য হয়। নমস্কাৰ, মই মাৰ দ্বিতীয় সন্তান। মোৰ নাম অৰ্চনা হাজৰিকা। মাহঁতে ঘৰত জোনা বুলি মাতে। আৰু মা অকল আমাৰ মায়ে নহয়, আমাৰ বিশ্বনাথ চাৰিআলিৰে সকলোৰে মা। চাৰিআলি একাডেমীত মায়ে শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিলে, হিন্দী শিক্ষয়িত্ৰী। আমাৰ পঢ়া শুনাৰ পৰা আদি কৰি, চাৰিওটা ল'ৰা ছোৱালীক পঢ়া শুনাৰ পৰা আদি কৰি গান বাজনা আমাক যিহতে আগ্ৰহ দেখে তাতেই মায়ে আমাক আগুৱাই নিছিলে। তাৰোপৰি আমি দেখাৰ পৰাই মায়ে দেখোঁ আচাৰ বনায়, জাম জেলি বনায়। তাৰোপৰি ঊলৰ চুৱেটাৰ, আমাৰ কাৰণে চুৱেটাৰ গুঠে, শ্বল গুঠে। মায়ে মানে অতি মৰম কৰি আমাক আটাইকেইটাকে সমানে ডাঙৰ কৰিছিলে। তাৰোপৰি মই গান বাজনা ভাল পাওঁ কাৰণে মায়ে ঘৰতে
মাৰ লগতে দেউতায়ো বিশেষকৈ মায়ে ক'ব দেউতাই আমাৰ কাৰণে হাৰমনিয়াম তাবলা তাৰোপৰি যি লাগে বেঞ্জু গীটাৰ বাঁহী ঢোল তাল মানে যি দৰকাৰ হয় প্ৰতিটো বস্তুৱেই মাহঁতে আমাক সংগ্ৰহ কৰি দিয়ে মাৰ লগতে এইখিনিতে মই দেউতাৰ নামো উল্লেখ কৰিব লাগিব গতিকে মা এগৰাকী আমি দেখাৰ পৰাই মায়ে সমাজৰ কাম কৰি ভাল পায় তাৰোপৰি স্কুলৰ পৰা আহি আকৌ আবেলি সময়ত আমি দেখোঁ মায়ে আমাক খুৱাই বুৱাই আকৌ মাৰ এখন তাঁতৰ শাল থাকেই আগতে তাঁতৰ শাল আবেলি যদি সময় নাপায় মায়ে ৰাতি সেই তাঁত বয় আমি দেখি অহাৰ পৰাই দেখিছোঁ মাক মানে আমাৰ আৰু ভাদ মাহত কি হয় নামঘৰ আমাৰ ঘৰৰ পৰা কিছু দূৰত আমি তাৰমানে লেহুগাঁৱৰ পৰা আমি উঠি আহিলোঁ গতিকে নামঘৰটো আছে লেহুগাঁৱত গতিকে আমাৰ ঘৰৰ পৰা কিছু দূৰ তথাপি মায়ে যিকোনো প্ৰকাৰে নামঘৰলৈ এপাক হ'লেও যাব আৰু একেবাৰে নোৱাৰিলে কিবা এটা কৰি কাৰোবাক হ'লেও খবৰ দি চাকি বন্তি হ'লেও আগবঢ়াব শ্ৰদ্ধা শ্ৰীযুতা স্বৰ্ণ হাজৰিকা আৰু দেউতা সদ্যপ্ৰয়াত নগেন হাজৰিকাৰ তৃতীয় সন্তান আমাৰ 4টা ল'ৰা ছোৱালী দুজন ল'ৰা আৰু 2জনী ছোৱালী মই দ্বিতীয় কন্যা আমি 4টা ল'ৰা ছোৱালীৰে সেয়া মা হৈ থকা নাই এখন সমাজ মাতৃ বুলি মই ক'বলৈ বিচাৰোঁ দীৰ্ঘদিন ধৰি মায়ে অক্লান্ত পৰিশ্ৰম কৰিলে আচলতে মায়ে চাগে নিজেও ভবা নাছিল যে এনেকৈ কাম কৰি গৈ থাকিলে কিবা কোনোবাই মোক চিনি পাব বা এনেকুৱা ধৰণৰ মানে শৰীৰৰ পৰা দেখি আছোঁ মায়ে শিক্ষকতা কৰাৰ উপৰিও বিভিন্ন ধৰণৰ যাকে যেনেকৈ আগুৱাই নিব লাগে বা নিজৰ হবি নিচিনাকৈ হ'লেও কাম কৰি যোৱাই দেখিছিলোঁ মাক মই মা হিচাপে পোৱাৰ উপৰিও শিক্ষয়িত্ৰী হিচাপে পাইছিলোঁ মা মোৰ শিক্ষয়িত্ৰী আৰু কৈ ভাল লাগিব মা মোৰ আচলতে সহকৰ্মীও কাৰণ মায়ে মই একেলগে 3 বছৰ চাকৰি কৰিছোঁ চাৰিআলি একাডেমি বিশ্বনাথ চাৰিআলিৰ পৰা উত্তৰ দিশত 3 কিলোমিটাৰ দূৰত্বত চাৰিআলি একাডেমি অৱস্থিত সেইখন স্কুলত মই পঢ়িছিলোঁ মায়ে মোক পঢ়াইছিলে আৰু মাৰ লগত মই একেলগে চাকৰিও কৰিছিলোঁ সেয়া মোৰ সৌভাগ্য আৰু মায়ে চাৰিআলি একাডেমিত চাকৰি কৰাৰ উপৰিও নিজ হাতেৰে প্ৰতিষ্ঠা কৰিলে বিশ্বনাথ চাৰিআলি প্ৰভূত হিন্দী বিদ্যালয় সেইখন বিদ্যালয় মাৰ প্ৰাণ এতিয়াও সেইখন বিদ্যালয়ৰ পৰাই অসম ৰাষ্ট্ৰভাষাৰ প্ৰচাৰ সমিতিৰ তত্ত্বাৱধানত হোৱা যিখিনি পৰীক্ষা পৰিচয়ৰ পৰা প্ৰবীণলৈকে সেই বিদ্যালয়ত তাৰ ক্লাছবিলাক হয় আৰু সেইখন স্কুলতে সেই হিন্দী বিদ্যালয়ত আমি পঢ়িছিলোঁ মায়ে পঢ়াইছিলে মায়ে দেউতাই গাঁও এখনত বা গাঁৱৰ ঘৰ এখনত যিমানখিনি কৰণীয় থাকে গোটেইখিনি কাম কৰিহে মায়ে আচলতে গোটেইখিনি বাকীখিনি কাম কৰে আমাৰ যিখন গাঁও জপৌবাৰী বুলি কয় লেহুগাঁৱৰ পৰা অকণমান আমি আচলতে ৰেল ষ্টেচনৰ ওচৰলৈ উঠি আহিছোঁ ওচৰৰ পাজৰ আমাৰ জনগোষ্ঠীয় চাহ জনগোষ্ঠীৰ কমিউনিটিৰ মানুহ আছে তেখেতসকলকো আগবঢ়োৱাৰ ক্ষেত্ৰত মাৰ অপৰিসীম অৰিহণা আছে তাঁত সুত ববলৈ শিকোৱা তাঁতশাল অনা চৰকাৰৰ পৰা বহুত কাম কৰিলে মায়ে শিশু খাদ্য দিয়া চৰকাৰৰ পৰা অনা শিশু খাদ্য বিতৰণ কৰা নানান ধৰণৰ কেনেকৈ আৰু মাৰ মানে আনক প্ৰেৰণা যোগোৱা এই যিটো গুণ সকলোৱে ক'ব ময়ো কৈছোঁ আৰু হয় অকল মানে ল'ৰা ছোৱালীকেই নহয় যাকে য'তে পায় নিলিখা মানুহকো মানে তেওঁ এনেকৈ লিখিবলৈ খুব প্ৰেৰণা দিয়ে মাৰ হিপ জইণ্ট 2টা অপাৰেশ্যনৰ পিছতো 2020 চনত মায়ে বহুতখিনি কাম কৰিলে নাটক লিখিলে এখন নাটক মায়ে লিখা নাটক অভিনয় কৰোৱালে মায়ে নিজেও অকণমান অভিনয় কৰিলে এনেকৈ মুঠতে মাৰ এটা কথা ক'বলৈ বিচাৰোঁ যে মায়ে একদম সময় নষ্ট নকৰে সেইটো এটা বহুত ডাঙৰ কথা আৰু এই কথাটো মই সেইকাৰণে মনে মনে যদিও নোৱাৰিছোঁ মই মনে মনে কি কৰোঁ অনুসৰণ কৰিবলৈ বিচাৰিছোঁ যে হয়তো কেতিয়াবা খুব এলাহ লাগে এলাহটো সকলোৰে লাগে ৰাতিপুৱা শুবলৈ মন যায় বা দুপৰীয়া শুই ভাল লাগে তেতিয়া মই সদায় মাৰ কথা ভাবোঁ মই শ্ৰী হেমাংগ হাজৰিকা আৰু মই শ্ৰীযুত নগেন হাজৰিকা আৰু শ্ৰীযুতা স্বৰ্ণ হাজৰিকাৰ কনিষ্ঠ পুত্ৰ প্ৰথম কথা হ'ল এই 53 বছৰ বয়স ধৰি মই মা দেউতাৰ সান্নিধ্যত আছোঁ আৰু সি মোৰ কাৰণে এক চৰম সৌভাগ্য কাৰণ বহুতৰে হয়তো এই সৌভাগ্য নঘটে কাৰণ ইমান দীঘলীয়া সময় ধৰি মাক দেউতাকৰ লগত থকাটো এটা ডাঙৰ কথা আৰু মই মা দেউতাৰ পৰা বহুত কিবা কিবি পাইছোঁ আজি মানুহ হিচাপে ভৰিত থিয় হ'ব পাৰিছোঁ কেৱল মাত্ৰ মা আৰু দেউতাৰ কাৰণে বিশেষকৈ মায়ে শৰীৰৰ পৰা প্ৰতিটো মুহূৰ্ততে আমাক অশেষ যত্ন কৰিছে আৰু অশেষ আমাক জ্ঞান দিশ নিৰ্ণয় কৰিবৰ কাৰণে জ্ঞান দিছে যাতে আমি সঠিক দিশত আমি আগবাঢ়িব পাৰোঁ পুখুৰীত সাঁতুৰিবলৈ শিকোৱাৰ পৰা আৰম্ভ কৰি চাইকেল চলোৱা প্ৰতিটো কথাতে মায়ে সদায় ধনাত্মক দৃষ্টিভংগীৰে আমাক আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছিলে আনকি একেবাৰে এনেই থকা মুহূৰ্তটো মায়ে বাৰে বাৰে কৈছিলে যে কিবা এটা এইকণ সময় এনেই থাকিব নালাগে কিবা এটা কৰিব লাগে মই মাজতে গ্ৰেজুৱেশ্যন কৰাৰ পিছত যেতিয়া
কেইটামান মাহ 10 মাহ মই এনেই থাকিবলগীয়া হৈছিলে মায়ে তেতিয়া মোক বিএড কৰিবৰ কাৰণে উৎসাহ যোগাইছিলে আৰু জোৰ কৰি তেজপুৰত এখন নতুনকৈ খোলা বিএড কলেজত তেওঁ মোক জোৰ কৰি এডমিশ্যন লোৱাই দিছিলে যাৰ ফলত আজি মই এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ মই প্ৰধান শিক্ষক হ'ব পাৰিছোঁ গতিকে এই গোটেইখিনি আমাৰ মাৰ ক্ৰেডিট নমস্কাৰ মোৰ নাম সেউজী হাজৰিকা মই শ্ৰীযুতা স্বৰ্ণ হাজৰিকাৰ সৰু বোৱাৰী হয় আৰু মই এখন ঘৰলৈ বিয়া হৈ অহাৰ 20 বছৰ 22 বছৰ মানেই হ'ল আৰু তেতিয়া বিয়া হোৱাৰ আগতে মোৰ সম্পৰ্কীয় এগৰাকী খুৰীয়ে মোক কৈছিলে যে তোৰ শাহু বহুত ষ্ট্ৰিক্ট তই পাবি মছলা তেতিয়া মোৰ খুব ভয় লাগিছিলে তাৰপিছত মই যেতিয়া বিয়া হৈ এখন ঘৰলৈ আহিলোঁ আহি পেলাই মই দেখিলোঁ মা দেখোন ওলোটা মা সম্পূৰ্ণ মানে ওলোটা আছিলে আৰু সময়তে মা মোৰ বান্ধৱীৰ নিচিনাও হয় আৰু মায়ে মোক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই আহিছে পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা ঘৰুৱা কাম কাজৰ ক্ষেত্ৰতেই হওক সকলো ক্ষেত্ৰতে মায়ে সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই মাৰ ওচৰত চিৰকৃতজ্ঞ নমস্কাৰ মই ৰুমা দেৱী শোণিতপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আমাৰ স্বৰ্ণামধন্য স্বৰ্ণ হাজৰিকা বাইদেউ এগৰাকী অতি গুণৱতী মানুহ ব্যক্তি তেখেতে ইতিমধ্যে প্ৰায় 35খনৰো ওপৰ গ্ৰন্থ ৰচনা কৰিছে আৰু ভালেমান গ্ৰন্থ তেখেতে সম্পাদনা কৰিছে তেখেতক মই লগ পাইছিলোঁ প্ৰায় 80-90 দশকৰ ভিতৰত তেতিয়া বিশ্বনাথ চাৰিআলি যিখন একাডেমি স্কুল তাত আমাৰ লেখিকা সমাৰোহ সমিতি শোণিতপুৰ জিলাৰ এখন বৈঠক হৈছিল সেই বৈঠকত মই তেখেতক দেখিছিলোঁ এটা সৰু কেমেৰাৰে তেখেতে ইফালে সিফালে গৈ ঘূৰি ঘূৰি তেখেতে সাংবাদিকতাৰ কাৰণে ফটো সাংবাদিকতাৰ কাম কৰিছিল মই তেতিয়া তেনেই প্ৰথম বোৱাৰীৰ নিচিনা আছিলোঁ আৰু সেই সময়ত মই তেতিয়া এগৰাকী মহিলাই এনেদৰে ইমান সুন্দৰকৈ মানে কেমেৰা লৈ পেলাই তেওঁ সাংবাদিকতাৰ সেই জগতখনত যেতিয়া ভৰি দিছিল মই আচৰিত হোৱাই নহয় অতি মানে উৎফুল্ল হৈ উঠিছিলোঁ আৰু তেখেতৰ ব্যক্তিত্বৰ প্ৰতি মই আকৰ্ষিত হৈ উঠিছিলোঁ তেখেতে সঁচাকৈ অকল যে লিখা পঢ়াই কৰে এনে নহয় তেখেতে সেই দিনত মহাজাতি বুলি ইয়াৰ পৰা তেজপুৰৰ পৰা যিখন কাকত ওলাইছিল সেইখনত আৰু দৈনিক অসমত অসমবাণী আছিল তালৈকো তেখেতে বিভিন্ন ধৰণৰ সংবাদসমূহ প্ৰেৰণ কৰিছিল শ্ৰী স্বৰ্ণ হাজৰিকা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জ্যেষ্ঠ সদস্যা তেওঁ বিশ্বনাথ চাৰিআলিৰ এগৰাকী প্ৰথিতযশা মহিলা যিয়ে হিন্দী বিষয়ৰ শিক্ষয়িত্ৰী আছিলে আৰু এতিয়া তেওঁৰ বয়স 80ৰ ঊৰ্ধত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিশ্বনাথ চাৰিআলিৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদিকা স্বৰ্ণ হাজৰিকা বাইদেউক মই এই অনুষ্ঠানটিৰ এগৰাকী সদস্যা হিচাপে বাইদেউক বহু দিনৰ পৰাই লগ পাইছোঁ 80ৰ দশকৰ পৰাই তেওঁ অনুষ্ঠানটিৰ লগত জড়িত হৈ আছে আৰু অনুষ্ঠানটিৰ কাৰণে গাঁৱে ভূঞে গৈ বিশ্বনাথ চাৰিআলিৰ সেই অঞ্চলত তেওঁৰ লগত কনকলতা নেওগ ধনদা কলিতা আদি সদস্যাসকলক লগত লৈ বিশ্বনাথ চাৰিআলিৰ গোটেই গাঁৱে ভূঞে গৈ অনুষ্ঠানটিৰ শাখা খুলিছিল আৰু অনুষ্ঠানটিক আগবঢ়াই নিয়াত তেওঁ যথেষ্ট অৱদান আগবঢ়াইছিল নমস্কাৰ মই চাৰিআলি একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্ৰী অৰ্চনা শৰ্মা শ্ৰীযুতা স্বৰ্ণ হাজৰিকা বাইদেউক মই 88 চনৰ পৰা লগ পোৱাৰ পৰাই অনুভৱ কৰিছোঁ যে তেখেতে ল'ৰা ছোৱালীৰ কথা বহুত ভাবিছিলে অকল নিজৰ সংসাৰখনেই নহয় তেখেতে তেওঁৰ চাৰিওকাষৰ থকা ল'ৰা ছোৱালীক লৈ তেওঁ কিছুমান কল্পনা কৰিছিলে আৰু তেখেতে এনেকুৱা এগৰাকী মহিলা যে তেওঁ সকলো ছোৱালীবিলাক বা নাৰীবিলাকৰ কাৰণে তেওঁ শিক্ষাটো যে কিমান প্ৰয়োজনীয় বস্তু সেইটো তেওঁ অনুভৱ কৰিছিলে আৰু তেওঁ মানে প্ৰতিটো ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীৰ কাৰণে ভাবিছিলে আৰু সকলোকে আগবঢ়াই নিবলৈ বিচাৰিছিলে মই যেতিয়া বিয়া হৈ আহিছোঁ বিশ্বনাথ চাৰিআলিলৈ তেতিয়া স্বৰ্ণ বাইদেউক চাৰিআলি একাডেমীৰ শিক্ষয়িত্ৰী আছিলে আৰু উত্তৰ চাৰিআলি মহিলা সমিতিৰ সেই সময়ত তেখেত সভানেত্ৰী আছিলে
মহিলা সমিতিয়ে হওক বা লেখিকা সমাৰোহতেই হওক স্বৰ্ণ বাইদেৱে আমাক প্ৰেৰণা দিছিলে আৰু সেই অনুষ্ঠানবিলাকলৈ আগবাঢ়ি আহিবৰ কাৰণে সদায় উৎসাহ উদ্দীপনা যোগাইছিলে আৰু আমি যেতিয়া মহিলা সমিতিয়ে আমি এখন নাটক কৰিছিলোঁ সেই নাটকত স্বৰ্ণ বাইদেৱে আগভাগ লৈছিলে আৰু শোণিতকুঁৱৰীৰ নাটকত স্বৰ্ণ বাইদেৱে মন্ত্ৰীৰ ভাওটো লৈ যি সুন্দৰ অভিনয় কৰিলে সঁচাকৈ আমাৰ লেহু গাঁওবাসী মানুহে এতিয়াও বাইদেউৰ কথা কৈ থাকে তাৰপিছতো বাইদেউ উৎসাহ উদ্দীপনা আমি প্ৰত্যেক ক্ষেত্ৰতে পাই আহিছোঁ স্বৰ্ণ বাইদেউ আৰু মোৰ সম্পৰ্কটো বিয়াৰ আগৰ পৰাই অলপ অলপ আছিল বিয়াৰ পিছত আমি আহি দুয়োজনী একেখন গাঁৱতে পঢ়িলোহি আৰু একেখন স্কুলতে চাকৰি কৰিবলগীয়া হ'ল তেতিয়া আমাৰ সঘন যোগাযোগ হ'ল আৰু দুয়োগৰাকী একে চৰিত্ৰৰ মানুহ মই চীনা যুদ্ধত দিনে ৰাতিয়ে খটা মানুহ তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰতে আন্দোলনবিলাক গৈছে গতিকে মই তেজটো আছিলেই তাতে বাইদেউকো মই দেখিলোঁ যে বাইদেউ খাটিব পৰা মানুহ এতিয়া বাইদেৱে কি কৰিলে বাইদেউ ছমাহ হৈছিলে মহিলা সমিতিখনৰ দায়িত্ব লোৱা 7খন মহিলা সমিতিৰ সম্পাদিকা আছিলে বাইদেউ একেলগে উত্তৰ চাৰিআলি মহিলা সমিতি বাইদেৱে কি কৰিলে ছমাহতে মোক দায়িত্বটো দি পেলাই বাইদেউ আজৰি হ'ল যে বাইদেউ আজৰি হ'ল বাইদেউ ঢেৰ কামটো কাৰণ আজৰি হৈ মোক মহিলা সমিতিটো দি দিলে সেই মহিলা সমিতিৰ মোক এনেকুৱা এটা শক্তি দিলে কাম কৰিবলৈ যিটো কামৰ দ্বাৰা এই আমাৰ 8খন গাঁৱৰ মহিলাই একগোট হ'লেই আৰু সাধাৰণ গাঁৱৰ মহিলাই যি কেৱল ঠাই ঝাৰু কৰিছিল ধান বানিছিল ধান কাটিছিল সেই মহিলাখিনিয়ে গৈ চাৰিআলি বিনাপানী নাট্যমঞ্চত থিয়েটাৰ কৰিব পৰা হ'ল কাৰেঙৰ লিগিৰি কৰিব পৰা হ'ল গাঁৱতো কৰিব পৰা হ'ল মিটিঙত কথা ক'ব পৰা হ'ল 15 আগষ্ট 26 জানুৱাৰীত ভাষণ দিব পৰা হ'ল তাৰমানে এইখিনি গোটেই মহিলা সমিতিখনৰ যোগেদি কৰা কাম আমাৰ অঞ্চলটোতে মই দেই আমি উত্তৰ চাৰিআলি অঞ্চলটো আমি তেনেকৈ কাম কৰিছিলোঁ সন্মানীয় শ্ৰীযুতা স্বৰ্ণ হাজৰিকা মোৰ আপোন খুৰীদেউ হয় সৰুতে মই তেখেতৰ লগত মোৰ খুৰা আৰু খুৰীৰ লগত থাকি হাইস্কুলত 2 বছৰমান পঢ়িছিলোঁ আৰু তেতিয়া মই লক্ষ্য কৰিছিলোঁ মোৰ খুৰীদেউ শ্ৰীযুতা স্বৰ্ণ হাজৰিকা তেখেত এক অফুৰন্ত কৰ্মশক্তিৰ গৰাকী এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব খোজোঁ যে সাধাৰণতে আমি দেখিবলৈ পাওঁ বয়স বাঢ়ি অহাৰ লগে লগে বা চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে বেছিভাগ মানুহেই জীৱনত আৰু একো কাম কৰিবলৈ নাই বুলি ভাবে নাইবা এক আলস্য উদাস জীৱন যাপন কৰে কিন্তু এই ক্ষেত্ৰতো মই খুৰীদেউক দেখিছিলোঁ যে তেখেতে অৱসৰ লোৱাৰ পাছত তেখেতে পূৰ্বতকৈও বেছিহে সক্ৰিয় তেখেত সৃষ্টিক্ষম হৈ উঠা মই দেখিবলৈ পাওঁ 2 বছৰমানৰ আগতে তেখেতে অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছে সেইটো আমাৰ কাৰণে গৌৰৱ কৰিবলগীয়া কথা মই ভতিজী হিচাপে তেখেতৰ ভতিজা হিচাপে সদায় গৌৰৱবোধ কৰোঁ